নমস্কাৰ বন্ধুসকল বৰ্তমান শাওন মাহ চলি আছে আপোনালোকে গম পাইছে যে শাওন মাহৰ উত্তৰ ভাৰতত বিশেষকৈ ৱেষ্টাৰ্ণ ইউপি পঞ্জাব হাৰিয়ানা এইবোৰ ৰাজ্যত এটা ডাঙৰ ফেষ্টিভেল হৈছে সেইটো হৈছে কাঁৱাৰ যাত্ৰা নাইবা শাওন মাহৰ মহাশিৱৰাত্ৰি বুলি কয় এই শাওন মাহৰ মহাশিৱৰাত্ৰিত বা শাওন শিৱৰাত্ৰিত হিন্দীত যেটো শ্ৰাৱণ শিৱৰাত্ৰি বুলি কয় এই শিৱৰাত্ৰিটোত কি হয় শাওন মাহৰ যেটো প্ৰথম সোমবাৰ থাকে এই সোমবাৰৰ পৰা মানুহে খুজকাঢ়ি বা বহুতে ভেহিকলতো যায় খুজকাঢ়ি গৈ বিশেষকৈ হাৰিদ্বাৰ হওক আপোনাৰ ঋষিকেশ হওক দেৱপ্ৰয়াগ হওক নাইবা বহুতো গংগোত্ৰীলৈকে যায় তাৰ পৰা গংগা জল নিজে কিবা পাত্ৰত লৈ আহে আৰু খুজকাঢ়ি লৈ আহে আৰু শাওন মাহৰ মাজভাগত যেটো শাওন শিৱৰাত্ৰি বা শ্ৰাৱণ শিৱৰাত্ৰি বুলি কয় এই শ্ৰাৱণ শিৱৰাত্ৰিৰ দিনাখন তেখেতলোকে আনি নিজৰ স্থানীয় যি মন্দিৰ আছে সেই মন্দিৰত আহি সেই গংগা জল ঢালিয়ে আৰু মানে শিৱৰাত্ৰি পালন কৰে তেনেদৰে সো আমাৰ নৰ্থ ইষ্টতো এই ফেষ্টিভেলটো হয় মই দেখিছোঁ আজিকালি বহুত ভালকৈ হয় বাট আমাৰ নৰ্থ ইষ্টত বা অসমত বিশেষকৈ যেটো বলবম বুলি কওঁ আমি সেইটো যিমান ডাঙৰকৈ হয় মই এবাৰ মানে উত্তৰ প্ৰদেশত হৈ থাকোঁতে মই চাবলৈ গ'লোঁ সন্ধিয়া সময়ত গৈছিলোঁ তাত মই দুটামান ভিডিঅ' শ্বুট কৰি আনিছোঁ আপোনালোকক দেখাম গোটেই যাত্ৰীসকলক খোৱাবৰ কাৰণে লংগৰ ব্যৱস্থা কৰা হয় আপোনালোকে যি খাবলৈ ইচ্ছা কৰে কেৱল যাত্ৰীয়ে নহয় আপুনি দৰ্শক হিচাপে চাবলৈ গ'লে আপুনি তাত মানে বিভিন্ন খাদ্য বস্তু থাকে আপুনি খাব পৰাকৈ সো এইবিলাকৰ যোগান ধৰা হয় বিভিন্ন কমিটিয়ে যোগান ধৰে তো গোটেই পৰিৱেশটো এটা মানে এটা উৎসৱমুখী পৰিৱেশ মই চাবলৈ গ'লোঁ মোৰ খুবেই ভাল লাগিলে ভিডিঅ' এটা বনাইছোঁ কম্প'জিট আপোনালোকে চাব এণ্ড মই ভাবিছোঁ যে আপোনালোকে চাই ভিডিঅ'টো ভাল পাব
बोले कावड़ निकलने दो, हाथ जोड़ के रिक्वेस्ट है। हम यहाँ खड़े होके मजा ले रहे हैं। ये इतनी दूर से पैदल चलकर अपने पाँव को सिंचाते हुए दुखाते हुए हमारे यहाँ तक पहुँचे हैं। इन्हीं की सेवा में हमने सब कुछ किया हुआ है। इन्हीं की व्यवस्था नहीं होगी तो बेकार है। चलने दो बोले, चलने दो, रास्ता खोलो बोले, चलो बोले, चलो शाबाश, बम बम बोले, बम बम बोले। साउंड के पास से रास्ता जाम कर रखा कि नहीं बोलो ना, वो देखो क्यों कर रखा। देखिए वहां जाम करके खड़े हैं वे लोग, दोनों तरफ से बंद कर दिया सारा रास्ता। वो बीच में क्यों खड़े हैं मैं देखे जाके। दिव्यांशु बोले हैं, दिव्यांशु सोनी जी अगर मेरी आवाज को सुन पा रहे हैं, दिव्यांशु जी अगर मेरी आवाज को सुन, दिव्यांशु विनर जी, विनर कितनी है आप सुनते ही साउंड वाले भाई, साउंड वाले, साउंड ओ साउंड चेन्नई वाले भैया खड़े हो जाओ, जरा यहाँ से लेके जाना है दोस्त, हाँ जाओ, इन्हें लेके जाना है यहाँ से, यहाँ पे आ जाओ। ये है बोले डीजे रावण मेरठ से, छोटा पैकेट बड़ा धमाका।